পুনৰ অসমৰ যুৱক অৰুণাচলত সন্ধানহীন। অসমৰ পৰা অৰুণাচললৈ যোৱা পথসমূহ অৱৰোধ হুংকাৰ গোৰ্খা ছাত্ৰ সন্থা লগতে চৰকাৰ প্ৰশাসনক শেষ সময়সীমা বান্ধি দিছে সংগঠনটোৱে। পুনৰ অসমৰ এজন যুৱক বহিৰাজ্যৰ সন্ধানহীন হোৱা ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণী মতে শদিয়া সোণপুৰ নৌপতীয়া নিবাসী কবিৰ লিম্বুৰ 24 বছৰীয়া পুত্ৰ বিকাশ লিম্বু বিগত 19 নৱেম্বৰৰ পৰা সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৰুণাচল প্ৰদেশৰ আলুবাৰীত এটা শিল কাৰখানাত কৰ্মৰত অৱস্থাত বিকাশ লিম্বুৰ 29 নম্বৰ তাৰিখে প্ৰায় 15-20 জনীয়া এটা দুৰ্বৃত্ত দলে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে বিকাশ লিম্বু পৰিয়ালে। হয়, আমাৰ এই বিকাশ লিম্বু নামৰ ভাইটি এজন আমাৰ এই শদিয়া সোণপুৰৰ নিবাসী হয়। তেওঁ হেৰুৱা আজি 21 দিন উকলিলে, কিন্তু আমাৰ ইয়াৰ স্থানীয় SP তিনিচুকীয়া জিলাৰ স্থানীয় SP লগতে নামচা SP লগত আমাৰ গোৰ্খা ছাত্ৰ সন্থাই মিলিত হোৱাৰ পাছতো 21 দিন উকলাৰ পাছতো তেওঁৰ কোনো সন্ধান নাই। সেয়ে আমি আজি গোৰ্খা ছাত্ৰ একত্ৰিত হৈ আমি ৰাজহুৱাভাৱে আলোচনা কৰিছোঁ আৰু দুদিন সময় লৈছোঁ। দুদিনৰ সময়ৰ পাছত যদি তেওঁ সন্ধান নাপাওঁ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু আমাৰ যিমানখিনি ইয়াত আমাৰ তিনিচুকীয়া জিলাত যিমানখিনি আমাৰ সংযোগী পথ আছে অৰুণাচল যোৱা সকলো আমি অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম আৰু আমি তীব্ৰভাৱে আমি হুংকাৰ দিছোঁ আমি চৰকাৰক। আৰু জগৰীয়া হ'ব যদি দুৰ্ঘটনা কিবা হৈ যায়, ইনকেছ কিবা এটা হৈ যায়, তেনেহ'লে অসম চৰকাৰ অৰুণাচল চৰকাৰ জগৰীয়া হ'ব বুলি আমি গোৰ্খা ছাত্ৰ সন্থাই সকীয়াই দিছোঁ। ধন্যবাদ। নহয়, এতিয়া পৰিয়ালবৰ্গই কোৱা মতে তেওঁলোকৰ ল'ৰাজনৰ জেকেট পাইছে আৰু জেকেট পোৱাৰ বাবে আমাৰো সন্দেহ হৈছে যে কোনোবা দুষ্কৃতিকাৰীয়ে ল'ৰাজনক মৃত মাৰি পেলাইছে বুলি আমি সন্দেহ কৰিছোঁ। আৰু যদি আমি অৰুণাচল চৰকাৰে যদি আমাক কোনো সহায় নকৰে বা অসম চৰকাৰে যদি আমাক কোনো ধৰণৰ সহায় নকৰে, তেনেহ'লে আমি তিনিচুকীয়া জিলাৰ গোৰ্খা ছাত্ৰ সন্থাই আমাৰ সংযোগী পথ যিমান আছে আমি সকলো পথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম। ইফালে বিকাশ লিম্বুৰ সন্ধানহীন ঘটনা সম্পৰ্কে সদৌ গোৰ্খা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে অৰুণাচলৰ প্ৰশাসনৰ সৈতে কেইবাবাৰো বিষয়টো সম্পৰ্কে অৱগত কৰোৱাৰ পিছতো কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। শনিবাৰে গোৰ্খা ছাত্ৰ সন্থাৰ এটা সজাতি দলে বিকাশ লিম্বু শদিয়া সোণপুৰ নৌপতীয়া গাঁৱৰ বাসগৃহত উপস্থিত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে। সভাত গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকি অতি শীঘ্ৰে সন্ধানহীন বিকাশক উদ্ধাৰ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে। অন্যথা সংগঠনটোৱে তিনিচুকীয়া জিলাৰ পৰা অৰুণাচললৈ যোৱা পথসমূহ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক চেত্ৰীৰ ৰিপৰ্ট, পাটকাই নিউজ। নিবনুৱা যুৱকসকল যেতিয়া বহিৰাজ্যত কৰ্ম কৰিবলৈ যায় তেওঁলোকৰ ওপৰত কিন্তু অত্যাচাৰ হোৱা আমি বাৰম্বাৰ দেখি আহিছোঁ। আৰু যিহেতু এতিয়া বিকাশ লিম্বুৰ লগতে তেওঁৰ বন্ধুসকলক যিসকল আছিলে তেওঁলোকক দুৰ্বৃত্তই চাৰ্প ৱেপন দি তেওঁলোকক হত্যাৰ কাৰণে প্ৰচেষ্টা চলোৱা তেওঁলোক গাৰ দাগ যোনখিনিয়ে প্ৰমাণ কৰি দিছে। কিন্তু তাৰপিছতো কিন্তু অৰুণাচল প্ৰশাসনে যিসকলক কৰায়ত্ব কৰিছে তেওঁলোকক অকল কিডনেপিং কেছ দি কিনে তেওঁলোকক উজুৰে মুকলি কৰিবলৈ কাৰণে তেওঁলোকে ৰাস্তা এৰি দিছে। बोला तो मेरा भाई और मेरा भाई का 4 दोस्त था, तो मेरा भाई का दोस्त लोग जो वहाँ में रास्ता का वहाँ से मतलब भाग गया, वो लोग भाग गया। लेकिन मेरा भाई जो नदी तरफ में भाग गया, मेरा जितना भी हम लोग को पहले जानकारी मिला है बस वहाँ तक ही मिला था। लेकिन जब हम लोग स्पॉट में गया है, जब सब कुछ पता चला है कि वहाँ में क्या हुआ है, वो लोग खुद एक्सेप्ट किया है। वहाँ में हम लिस्ट नाम भी दिया है FIR में, वहाँ में नाम वो लड़का लोग का नाम भी दिया है कि कितना था वहाँ में बोल के। लेकिन अभी तक वहाँ में चोखाम का पुलिस जो अभी तक सिर्फ 5 को ही अरेस्ट किया है, अभी तक वो 4 को अरेस्ट नहीं किया है और वो लड़की को भी अभी तक अरेस्ट नहीं किया है। तो